এয়া দেখিছে আমি আহিছোঁ পথাৰলৈ। কি ধুনীয়াকৈ উঠি গৈছে দেখিছে, পিছফালে পুৰা নদী আছে। এইফালে মহটো দেখাই দিয়ক মহ। এইফালে পুৰা চাই আছে আমাক। বাঘ আহি নাযায়তো। এই চাওক কিমান মহ, ভয়ো লাগিছে দেই। অঁ বহা এইটো বগা মহ, আৰু এইফালে চাওক কিমান মহ পুৰা মোক চাই আছে। এই আৰু এই জাগাবোৰত গৈ আছে। এই জাগাটো চাওক, সেইখন মোৰ বাইক। আমি নদী পাৰ কৰোঁ, নদী নহয় আৰু এইফালে আছে আপোনাৰ আমাৰ ডিপৰা গাঁৱৰ ঘাট। আমি আছোঁ ইটাভাটাৰ ফালে ন, গাইটাপু বুলি কয়। এইটো এটা জেগা ভাবিছোঁ ফাৰ্মৰ কাৰণে, পাৰ্মিশ্যন ল'ব লাগিব। এই গছজোপাত যদি ইয়াতে জোলনা এটা লগাই দিওঁ আৰু এইফালৰ ভিউ কেনেকুৱা লাগিব। এইখন মোৰ বাইক দেখিছে, তাতে পাৰ্ক কৰিছোঁ। এতিয়া ধুনীয়াকৈ এটা বহিম আৰু কাঞ্চাদাৰ লগত ডিছকাছ কৰিম এই জেগাটোৰ বিষয়ে। বিৰাট ভাল লাগিছে জেগাটো, ধুনীয়া জেগা। কাৰণ কি এইটো অলপ ওপৰত আছে, এই মাটিৰ এইটো ওপৰত আছে। এইফালে ধুনীয়া আপোনাৰ লেকৰ নিচিনা জেগা আছে আৰু ভিউ কিছু মজা। আৰু এইফালে দেখিলে গোটেই হাবি। ভিতৰুৱা হাবিত আহিছোঁ, ইমান ধুনীয়া গোটেই প্ৰাকৃতিক সৌন্দৰ্য, মানে নেচাৰেল বিউটি। এইফালে লেক আছে, নদী আছে, জংঘল আছে, তাতে এচাক বটল, ইয়াতেও বটল আহি পেলাই পাইছোঁ। মানে কিমান ডেঞ্জাৰাছ বস্তু। চ' ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক নেপেলাব। বিৰাট ধুনীয়া জেগা হয় এইবিলাক। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, এইবোৰ আহিলে এইবিলাকত নেপেলাব দেই প্লিজ। বন্ধুসকল একবাৰ এই ভিউটো চাওক, পিছফালে দেখিছে এইখন। আৰু আমি ভাবিছোঁ ইয়াতে ক'ৰবাত নিজৰ ফাৰ্মখন খুলিম বুলি। বিৰাট ধুনীয়া জেগা, অলপ ট্ৰেকিং কৰিব লাগিব আপোনালোকে আহিলে, কিন্তু একদম চব নেচাৰেল বিউটি পাব। এখন লেক দেখিছে, ইয়াতে হাঁহ চৰি থাকে। কি হাঁহ বুলি কয় কাঞ্চেদা? খৰালি হাঁহ, খৰালি হাঁহ চৰি থাকে, আৰু অন্য অন্য চৰাই হাঁহ বিভিন্ন চৰাই ৰকমৰ। হাঁহ। এইফালে গৰু চৰি আছে, আৰু আমাৰ জেগাটো হ'ব সেইফালে দেখাই দিয়ক। এই জেগাটোত আমি ভাবি আছোঁ ফাৰ্মখন খুলিম। আৰু এইফালে চাওক, মানে চাংঘৰৰ বেলকনিৰ পৰা আপোনালোকে এইবিলাক পৰিৱেশ দেখা পাব। একদম বিৰাট ধুনীয়া। চ' চাওঁ কি হয়, আৰু আপোনালোকেও ছাজেষ্ট কৰিব জেগা কেনেকুৱা লাগিছে, কি লাগিছে। চ' এইটোৱে আজি এইবিলাক চাব আহিছিলোঁ আমি অলপ, মানে জেগা আৰু যদি কিবা অপশ্যন আছে ভাল। চ' চাই আছোঁ 1-2 দিনত আমি জেগাটো ঠিক কৰিম। কিন্তু জেগা যি দেখি আছোঁ বিৰাট ধুনীয়া। আৰু এই জেগাটোত মোক লৈ আহিছে কাঞ্চাদা। কাঞ্চাদা থেংক ইউ দেই।
পুৰা অফ ৰোডিং গাইজ।